হাই গাইজ, আজি আমি আহি আছোঁ বৰ্তমান এতিয়া ডফলাডিং ঘপককৈ যাবলগীয়া হ'ল ATM-লৈ। মানে কাইলৈ গোট আছে, গোটৰ কাৰণে বোলো পইচা পাতি কেইটামান উলিয়াই আনোগৈ। আৰু এয়া মোৰ মাইকী মানুহ আহিছে, মই আহিছোঁ আৰু আমাৰ ভাইটি আহিছে। আহক তেতিয়াহ'লে। বাগান পাইছোঁহি আৰু অকণমানটো গ'লে ATM-টো পামগৈ আৰু ভিডিঅ'টো শেষলৈকে চাব। যদি চাই ভাল পায় লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া এয়া আহি পাইছোঁহি। সেইটো দেখিছেনে ATM সেয়া ইয়াতে আমি নামিম এতিয়া। ATM-ত সোমাম। ৰাখি দিওঁ। আমি এতিয়া পাই গ'লোহি বৰ্তমান ATM। এতিয়া এয়া ATM-ত সোমাম। এতিয়া সোমাই পইচাটো উলিয়াই লৈ লওঁ। তাকে ৰ'ব, এতিয়া আহি পাই যিটো জেগাত গৈছিলোঁ এতিয়া সেইটো জেগাত কামটো নহ'লেই। তাকে চিন্তা কৰি চালোঁ মাধৱপুৰ যোৱাই ভাল হ'ব। পইচাটো আমাক বৰ্তমান লাগেই, কাইলৈ এতিয়া দিবই লাগে। সেইকাৰণে এতিয়া এয়া চাওক মাধৱপুৰ আহি আছোঁ এতিয়া আমি বৰ্তমান। এয়া চাওক ইমান গৰমত এয়া আহি থাকিবলগীয়া হৈছে। মাধৱপুৰ পালে দেখাই দিম বাৰু, কোনফালৰ পৰা কোনফালে যায় অলপমান দেখাই দিয়া চেষ্টা কেমেৰা ৰাস্তাটো মাধৱপুৰ যোৱা ৰাস্তা আপোনাৰ টেকেলটো পাৰ হ'ব বৰ্তমান কিয় পাৰ হ'ল চলাম। এতিয়া আমি পাই গ'লোহি বৰ্তমান মাধৱপুৰ নামঘৰ চাৰিআলি গৈছে। এতিয়া আমি যাব লাগিব সোঁ চাইডে। সোমাই গ'লোঁ বৰ্তমান। এতিয়া এয়া গৈ আছোঁ মাধৱপুৰ পামগৈ আৰু বৰ বিশেষ নাই আৰু। আহি আছোঁ। আমি এতিয়া আহি পাই গ'লোঁ মাধৱপুৰ ATM। তাকে ইয়াত চাওঁ কি হয়। তাততো নহ'লেই আমি এতিয়া বৰ্তমান পাই গ'লোঁ হোটেল। হোটেলত চাহ খাবলৈ বহিছে আৰু বহি এতিয়া এইফালে ঢালি দিয়া হ'ল আমাৰ ইয়াতো ঢালি দিয়ে। আপোনাৰ ওৱান চাইড যাবলৈ দি আছে। আমি বৰ্তমান পাৰ হৈ গৈ আছোঁ। গাড়ী আহি আছে কিন্তু বৰ্তমান ধীৰে ধীৰে পাৰ হ'লোঁ আৰু ভয় লাগে হ'লেও এয়া আমি এতিয়া বৰ্তমান ঘূৰি আহি পেলাই চিকুৰীয়া দলং পাওঁ। দোকানৰ কাৰণে আকৌ প্লেট নাই, প্লেটৰ পেকেট লৈ যাওঁ। প্লেট হ'ব তেল পানী আনে বোলে। মই বোলো এই দৰবটো আৰু একদম লাইট পানী খাই থাকিলে নহয় বোলে 3 মাহৰ কাৰণে 3 মাহৰ পিছত আকৌ বোলে পেচেণ্ট আনিব নহয়। নাই খোলা দে। এতিয়া এই 3 মাহৰ পিছৰ বাৰত আকৌ এই দৰব খাবলৈ দিয়ে বেলেগকৈ একো নাই আছে এইবোৰ মানুহ ডাক্তৰ লগতো এতিয়া বহুত 10 টকা